নমস্কাৰ, মই চনন কুমাৰ নাথ। এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ আমাৰ কেম্পাছৰ ভিতৰত আটক ধুনীয়াকৈ ফুলিছে বৰ্তমান নাহৰ। যিহেতু ৰঙালী বিহু আহিছে আৰু সেই সময়ত নাহৰ ফুলিছে, মনটো খুবেই ভাল লাগে। আৰু বিশেষকৈ মোৰ নিচিনা হয়তো আপোনালোকৰো জুবিনদাৰ সেই জনপ্ৰিয় গীতটোৰ কথাই মনত পৰে, ঐ নাহৰ ফুলা বতৰ। গতিকে আজি আপোনালোকক তেজপুৰ বিশ্ববিদ্যালয় কেম্পাছৰ নাহৰৰ কিছু দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে বলকচোন আজি ভিডিঅ'টো আমি ইয়াতে আৰম্ভ কৰোঁ। এয়া দেখিছে আপোনালোকে মোৰ পিছফালে চাৰিওফালে এয়া নাহৰ ফুলি আছে। খুবেই এটা ধুনীয়া পৰিৱেশ, ভাল লাগে। বন্ধুসকল, আপোনালোকে যেতিয়া তেজপুৰ বিশ্ববিদ্যালয়লৈ আহিব তেতিয়া দেখিব যে মুখ্য প্ৰৱেশ দ্বাৰৰ পৰা একেবাৰে চিধা এডমিনিষ্ট্ৰেটিভ বিল্ডিঙলৈকে দুয়োকাষে নাহৰৰ গছেৰে একেবাৰে পৰিপূৰ্ণ হৈ আছে। খুবেই এটা ধুনীয়া পৰিৱেশ, বিশেষকৈ যেতিয়া নাহৰ ফুলে সেইটো সময়ত বহুতেই ভাল লাগে। সাধাৰণতে এইবিলাক কথা ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি। আপোনালোকে যেতিয়াই আহিব তেতিয়াই এই বিশেষ দৃশ্যটো নিশ্চয় প্ৰত্যক্ষ কৰিব।